যোৱা আপোনাৰ 11 তাৰিখে দালাং গাঁৱৰ কঁহাৰ চুবুৰীৰ নয়ন ডেকা নামৰ ল'ৰাজনক মাছ মাৰিবলৈ যাওঁতেই পানী সিঁচি মাছ মাৰিব গৈছিলে আৰু এই গাঁৱৰে দুজন ল'ৰা পংকজ ডেকা আৰু আপোনাৰ এজন কমল ডেকা তেওঁলোকৰ মাজত কিবা আমি শুনা মতে কাজিয়া হৈছিলে। হোৱাৰ পিছত ৰাতিপুৱা গম পোৱা গ'ল যে ল'ৰাটোৰ অচেতন অৱস্থাত আছে। তাৰপিছত মাকে গম পাই পেলাই তেওঁক মেডিকেল লৈ গ'ল আৰু চুবুৰীয়া ৰাইজেও যথেষ্ট সহায় কৰিছে এই ক্ষেত্ৰত। আৰু যোৱা 11 তাৰিখৰ পৰা আজিলৈকে GMC মেডিকেল কলেজত ট্ৰিটমেণ্ট চলি থাকিলে আৰু আজি ৰাতিপুৱা 9:50 বজাত তেওঁৰ আকস্মিকভাৱে মৃত্যু হয়। আৰু এই মৃত্যু হোৱাৰ ক্ষেত্ৰত আমাৰ গাঁৱৰে যি দুজন ল'ৰা পংকজ ডেকা আৰু নয়ন ডেকা তেওঁলোকক ৰাইজে দোষী সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ স্বীকাৰোক্তি মতে নয়ন ডেকাক মাৰপিট কৰাটো হয়। এতিয়া ৰাইজৰ দাবী, আমাৰ দাবী যে উক্ত দুজন ল'ৰা উপযুক্ত শাস্তি পাব লাগে আৰু এনেকুৱা এটা শাস্তি পাওক যাতে তেওঁলোকৰ এইটো এটা উদাহৰণ হৈ উঠক। আমি সেইটোৱে বিচাৰোঁ। স্থানীয় ৰাইজে অভিযোগ এটা আনি আছে যে গাঁও প্ৰধানৰ ইয়াত গাফিলতি আছে, কি ক'ব? ৰাইজখনে এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰি আছে। গাঁও প্ৰধানৰ যিটো ভূমিকা হ'ব লাগিছিলে সেই ভূমিকাটো হোৱা নাই যেন মানে অনুভৱ হয় আৰু ৰাইজেও এই কথাটো উপলব্ধি কৰে। গতিকে গাঁও প্ৰধানৰ এজন হ'ব লাগে, নিৰপেক্ষতা ভূমিকা ল'ব লাগে আৰু সেইটো কথা আমিও অনুভৱ কৰোঁ। এই ক্ষেত্ৰত কিন্তু ৰাইজে কিন্তু গাঁও প্ৰধানৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আছে। তেওঁলোকক পলোৱাত সহায় কৰিছে, এই ক্ষেত্ৰত কি ক'ব? এইটো কথা আচলতে যদিও ৰাইজৰ মাজত ওলাইছে আৰু অলৰেডি এজন অভিযুক্ত স্বীকাৰ কৰি কৈছে কথাটো, গতিকে এইখিনি কথা নিশ্চয় বিচাৰ খোচাৰ কৰিলে নিশ্চয় ওলাব হয়তো। গতিকে এই ক্ষেত্ৰত আপোনালোকে সংবাদ মাধ্যমেই যথেষ্ট ভূমিকা লৈছে আৰু এই ভূমিকাৰ জৰিয়তে উক্ত দুজন আসামী ভাল শাস্তি পাওক আৰু প্ৰশাসনক আমি এইটো এটা আহ্বান জনাওঁ যাতে তেনেকুৱা এটা উদাহৰণ হৈ উঠক শাস্তি পোৱাটো। আৰু দুখৰ বিষয়, এনেকুৱা ঘটনা আমাৰ গাঁৱত হোৱা নাছিলে, এইটো প্ৰথম হ'ল। তাৰ কাৰণে আমি নিজেই দুখিত আচলতে আৰু উক্ত পৰিয়ালটো যাতে ন্যায় এটা পায় সেইটো আমি কামনা কৰোঁ। যোৱা 11 মাৰ্চ তাৰিখে প্ৰায় 2:30মান বজাত ঘৰৰ পৰা মাতি নিছে ল'ৰাজনক। কোনে মাতিছে নাজানো, মাতি নি পথাৰত এটা খাল সিঁচিছিল। সেই খালৰ ওচৰত আমাৰ গাঁৱৰে দুজন বন্ধু, এজন কমল ডেকা আৰু এজন পংকজ ডেকা মাৰধৰ কৰা বুলি গম পাওঁ আৰু লগত আৰু বহুত সংগী আছে। বৰ বেয়াকৈ মাৰিছে। তাৰপিছত সেই ৰাতি 2:30 বজাৰ পৰা পিছদিনা 2টা বজালৈকে পথাৰতে পৰি আছে, অচেতন হৈ পৰি আছিল। পিছত ঘৰত গম পালে, গম পাই মেডিকেল লৈ গুচি গ'ল আৰু মেডিকেল লৈ যাই তাত ট্ৰিটমেণ্ট কৰিলে। ইতিমধ্যে তেওঁৰ মাতৃয়ে এই যি দুজন কালপিত তেওঁলোকৰ ওপৰত, কমল ডেকা আৰু পংকজ ডেকাৰ ওপৰত এজাহাৰ দাখিল কৰিছে আৰু সেইমতে থানাই, কমলপুৰ আৰক্ষী থানাই তেওঁলোকক এৰেষ্ট কৰি জেল হাজতত প্ৰেৰণ কৰিছে। আজি তেওঁ মৃত্যু হয়। মৃত্যু হোৱাত ৰাইজ উত্তেজিত হৈ আছে। অকালতে ডেকা ল'ৰা প্ৰায় 25 বছৰমান হৈছিল। ল'ৰাজনক মাৰি পেলালে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোক। গতিকে ৰাইজৰ ফালৰ পৰা আমি সেই দুজনক উপযুক্ত শাস্তি দিয়াৰ উপৰিও আৰু লগত যি দুজনমান আছে তেওঁলোককো ধৰি আনি শাস্তি দিয়াৰ বাবে ৰাইজৰ ফালৰ পৰা আমি আশা কৰিছোঁ প্ৰশাসনৰ ওচৰত। এটা অভিযোগ বাৰে বাৰে উত্থাপন হৈ আছে যে এই ক্ষেত্ৰত যি গাঁও প্ৰধান আছিল তেখেতৰ গাফিলতি পোৱা গৈছে বুলি আপোনালোকে। 11 তাৰিখে ৰাতি ঘটনা ঘটিল। 12 তাৰিখে 3:30মান বজাত এমছক লৈ যোৱা হ'ল নয়ন ডেকা। এমছত নিয়াৰ পিছত তাৰপিছত এমছে লেফাৰ কৰি দিলে GMCত। তাৰপৰা 12 তাৰিখে নিলে, 12, 13, 14, 15 তেতিয়ালৈকে কোনো FIR মাকে দিয়া নাই। কাৰণ এই কাৰণে দিয়া নাই, ভাবিছিল যোন ব্যক্তি মাৰিছে গম পাইছে তেওঁলোকৰ পৰিয়ালে নিশ্চয় তেওঁক সহযোগ কৰিব। দুখীয়া মাতৃ ভাবিছিল কি ল'ৰাটোক চিকিৎসাৰ বাবে কিবা দিবই, কিজানি মোৰ ল'ৰাক খবৰ ল'বই, গাঁও প্ৰধানে কিজানি খবৰ ল'বই। কিন্তু আজিৰ তাৰিখক লাগি গাঁও প্ৰধানে সেই মৃত পৰিয়ালটোৰ কোনোদিন চোতাল সঁচা নাই, যোৱা নাই। আৰু কি কাৰণত তেওঁ যোৱা নাই আৰু তেওঁ যাই আছে ক'ত? ক্ৰিমিনেল যিয়ে মৃত কৰিলে সেই পৰিয়ালটোকহে তেওঁ ৰক্ষণাবেক্ষণ দি আছে। কিন্তু আমি একদম মানে দৃঢ়তাৰে কৈছোঁ, তেওঁক আমি লজ্জা দিছোঁ, ধিক্কাৰ দিছোঁ। এনেকুৱা গাঁও প্ৰধান আমাক নালাগে।